নাই 450 দিম দেই সদায় দেখোচোন আপোনাৰ পৰা 5 কেজি লম নহয় কিবা এটা মিলাই দিব আৰু দেই হ'ব মুঠতে 450 কে দিম জুখি থৈ দিব হ'ব দিয়ক আমি ওলাই যাওঁতে লৈ লম হ'ব ভাই আপোনাক ফোন কৰি দিম নহয় হ'ব দিয়ক মই স্যার কি কৰি আছে এনেকে পিকনিকৰ হিচাপটো কৰি আছিলো শুই লৈছে যে মানে এনেকে শুই লিখিলে ইন্টাৰেষ্ট বহে তই মই এখন থানা হয় থানাৰ ডেকোৰামটো অলপ মেইনটেইন কৰো তোমাৰ ঘৰ নহয় নহয় কাৰ মুখ চাই আছিল আজি Rosa. Rodle se খুব ভালকৈ আবিছা পুৰা কি হ'ল তোমাৰ যে হাতটো অকণমান থাকিলেহেঁতেন নহয় মই কৈছো মজ্জা লাগিলেহেঁতেন এতিয়া টেনশ্যন ল'বলগীয়া একো নাই এই চাপৰ ক্ৰিমিনেলবিলাক ধৰিবলৈ তুমি এটা তৰাবা গুচি যাবা এটা বেলেগ কথা নহয় ৰাতিপুৱা একদম মাথা গৰম কৰি ধুনীয়া কথা এটা ভাবিছো মই আৰে ছোৱালীটো মোৰ মানে অকণমান কথা পাতিবলৈ মন যোৱা নাই মোক অকণমান আকৰ্ষণ থাকিব দিয়াচোন নে একদম বেয়া নাপাবা তুমি মোৰ বিদ্যা তেনেকে ভাবা নাই সৰস্বতী বৰ লগত কাজিয়া কৰি আছে মই কেতিয়া সৰস্বতীৰ লগত কাজিয়া কৰিছো কাৰ লগত লাগিলে তেন্তে আৰে চামা दादा रामरसा रामरसा दाजु तपाईको रामरसा আপুনি নেপালী কথা অলপ পাতিব পাৰে নেকি বাৰু নেপালী ভাষাটো মোৰ শিকা কথা আছে মই ভাবিলে ভাষাটো পুৰা পুৰি শিকি লম তাৰমানে কি হয় জানো জাগুনত যে মই চাকৰি কৰিছিলো থানা জাগুন থানা তাতে এটা কনষ্টেবল আছিলে তাৰ নামটো আছিলে কৃষ্ণ বাহাদুৰ চেত্ৰী আচ্ছা সি সদায় মোক কয় দাদা কৃপাদা আপনার নামটো হৈ গ'ল কৃপা কাপ্তি আর মোর নামটো হৈ গ'ল কৃষ্ণ বাহাদুৰ চেত্ৰী মানে ৰাশিটো খুবেই মিলে মুখতে অসমীয়া কথাবিলাক শুনি শুনি এনেকা লাগিব যে মই নেপালীটো শিকি দিওঁ এনেকে আগতে মইতো নেপালী শিকাই নাই তাৰ কোৱাটোহে মই অনুকৰণ যিয়ে নহওক বিৰাট ভাল লাগিল শুনি ভাল লাগে তাৰ কথাবিলাক মোৰ মনত পৰে বুজিছেনে ভাল ল'ৰা আছিল কৃষ্ণ বাহাদুৰ চেত্ৰী हुन्छ तपाईलाई मैले राम्रोसित नेपाली कुरा भन्न सिकाउँछु আরে সামা ভালকে বুঝি নাপালো তাৰ মানে আপোনাক মই ভালকৈ নেপালী কথা পাতিবলৈ শিকাই দিম সঁচানে ওকে 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 ইয়াত কেছ নামৰ কেইটামান আছে নোট কৰি থ'ব হ'ব ছাৰ শুই নোট নকৰা যাতে নাই নকৰোঁ ইণ্টাৰেষ্টিং কিবা থাকিলেহে শুই লিখোঁ থানাৰ কামখিনি ইণ্টাৰেষ্টিং নহয় যেতিয়া ৰিজাইন দি দিয়ে আৰু নাই সেইটো কৰা নহ'ব ছাৰ কথা এটা ক'বলৈ শিকিলি তৰা মই চৰটা দেউ এজনী ঐ তই সঁচাকে পিকনিক নাযাওঁ নাযাওঁ প্ৰতি বছৰে যাওঁ দেখোন এইবাৰো কি হ'ল এবাৰ মন নাই নাযাওঁ কেঁচা নহ'ব নহয় তই যাব লাগিব নহ'লে থানাত কেছ দি দিম হাই পিকনিক নোযোৱাক লৈ কিবা কেছ দিব পাৰি নেকি পাৰি ফাইনেল কৰ যাবি নে নাযাওঁ নাযাওঁ অ'কে ৰেডি থাক পুলিচৰ ফোন আহিব আৰে ইহঁতে কি কৰিব ওলাইছে ঐ কৌশিক ছাৰ ইয়াত বহি আছে যে বহাবি নালাগে হ'ব ছাৰ বহা একো নহয় বহা ছাৰ কিবা চিন্তা কৰি আছে চিন্তা নকৰিব ছাৰ এইবোৰ হৈয়ে থাকে আৰু কোনবোৰ এই ৱাইফাই হাজবেণ্ডক কথা শুনোৱা কথাটো এইবিলাক হৈয়ে থাকে মানে এই কথাবিলাকৰ মাজতে মানে গাড়ীবিলাকৰ মাজতে ছাৰ মৰম সোমাই থাকে আপুনি চিন্তা নকৰিব মই কিয় চিন্তা কৰিম নহয় বাইদেৱে গালি পোৱাৰ কাৰণে আপুনি মন মাৰি থকা নাই জানো বাছ কি যে কথাবিলাক কৈ থকা নহয় বহা ঘৈণীয়েকে গালি পৰা নাই অসমত ওৱান এণ্ড অনলি ঘৈণীয়েকে গালি খোৱা মানুহ মই আছো নেকি এই হামদে মানুহে গম নাপালে আছে আৰু
লুটু বাবা এখন কপি কৰি দেচোন ইংৰাজীত আছে পঢ়িব নোৱাৰিবি কিয় নোৱাৰিম বাৰু মোক বেলেগৰ নিচিনা ভাবিছে গোটেইটো অক্সফৰ্ড গ্ৰেজুৱেট কিয় একো নাই হোৱা দেচোন দে কপি কৰ এইবিলাক কথা বাদ দেচোন এই ৱৰ্ডটো মোক খেলিব লাগিল নহয় দাদা এইটো আকৌ বোলে ইংৰাজী জানে কি কৈ আছে আপুনি থাকতে একো কোৱা নাই চাওঁ দে মোক দে মই পঢ়ি দিছোঁ দে ৰবাচোন পিকনিক নোযোৱাৰ কাৰণে কেছ দিবলৈ আহিছা হয় এইটো কেনেকুৱা কেছ চাওকচোন আমাৰ গ্ৰুপৰ ল'ৰা হৈ পিকনিক খাবলৈ নাযায় এইটো কেনেকুৱা কথা সেইটো বুজি পাইছো কিন্তু কেছ কেলে দিবলৈ আহিছা দিবই লাগিব আপুনি একো বুজি নাপায় ব'লা বা পুলিচজনী হৈ মইহে বুজি নাপাওঁ কি কথা আছে কোৱাচোন অকণমান চিক্ৰেট কথা আছিলে ছাৰ মই ওলাই দিওঁ নেকি তেনেহ'লে নাই নাই আপুনি থাকক ছাৰ কাৰণ কি মই ওলাই যাব লাগিব যদি বেয়া নোপোৱা আৰু কিয় বেয়া নাপাম তাৰ মই এটা কাম কৰি আছো মই কিয় ওলাই যাম একো নহয় দিয়া তৰা মই বুজি থাকক কথাটো কিন্তু কাকো ক'ব নোৱাৰিবা কিয় কমহে মই নাৰদ মুনি নেকি ভৰালী নামঘৰৰ শপত খোৱা ইছৰাম সৰস্বতী শপত হ'ল ঘৈণীয়েকৰহে শপত খায় ঘৈণী নহয় সৰস্বতী আই কথা কৈছো কাগজ চুই আছো কেতিয়া যাবা পিকনিক নেক্সট চানডে হ'ব দিয়া ভাইটি তুমি তেওঁক লগ ধৰি পেলাই কথাখিনি কোৱা যাব নাই দাদা সি নাযাওঁ বুলি কৈছে যেতিয়া নাযায় সেইকাৰণেতো আমি তাৰ ওপৰত কেছ দিবলৈ আহিছো ভাইটি এইটো কেছ হ'ব নোৱাৰে নহয় কিয় কেছ হ'ব নোৱাৰে থানা আছে যেতিয়া কেছ হ'বই লাগিব হৌৰা তুমি হস্পিটেলখন দেখিলা বুলি গৰু ছাগলী চবকে ট্ৰিটমেণ্ট কৰিবলৈ দিবা নাই হা হয়নে নহয় বাৰু কিয় নহয় বাৰু কোৱা কথাটো কোৱা তুমি একো বেলেগে ক'ব নোৱাৰিবা মই শপত খোৱা নাই জানো ঠিক আছে ছাৰ কোৱা শুনি আছো ছাৰ লুটুকণ্ডালে ইংৰাজী শব্দ এটা ক'ব নোৱাৰে তাক এচি চকীখনত বহুৱাই ৰাখি কি লাভ আৰে কেতিয়াবা কিবা শব্দ নুবুজিব পাৰে সেইটোনো কি ডাঙৰ কথা তাকেতো ছাৰ কি তাকেতো কৈ আছা অ'। আৰে এচি হৈ ইংৰাজী শব্দ নাজানিলে কি হ'ব এটা শব্দ ভুল হ'লে কিমান ডাঙৰ অঘটন হ'ব পাৰে থানাখনত তুমি গম পাইছানে নাই সেইটো হয় বাৰু অঁ ভাইটি কোনোবাই পিকনিক যাব নেযাব সেইটো পাৰ্চনেল কথা সেইটো কেছ হ'ব নোৱাৰে নহয় কথাটো বুজি পোৱা নাই কিয় এই দাদা আপুনি বুজি পোৱা নাই এইটো কেছ হ'ব তই ঠিক কৈছ ভাই এতিয়া কোনটো কেছ হ'ব কোনটো কেছ নহ'ব সেইটো পুলিচেহে বুজি নাপায় হা এক্সকিউজ মি অলপ শুনিছা নাই কুমাৰ ইফালে আহিলে কেলৈ কি হ'ল কিয় টানি টানি আনিছা একো মানে একো নাই হোৱাৰ কাৰণে মানুহ টানি টানি আনে নিচা বহিছা বহিছো ভিতৰত বোলে ইণ্টাৰেষ্টিং কেছ এটা আহিছে চোৱাচোন কেছটো কি চোৱাৰ বস্তু নেকি এক্সকিউজ মি ইয়াত ল'ৰা ছোৱালী হালে কেছ দিবলৈ আহিছে নেকি আহিছে দেখিবলৈ কেনেকুৱা বাৰু ল'ৰাটো ল'ৰাৰ নিচিনা ছোৱালীজনী ছোৱালীৰ নিচিনা আহা দেখুৱাই দিওঁ আহা কি হ'ল ৰিচা থকা কাৰণে কোৱা নাছিলে কথাটো কিনো তোমাৰ ভিতৰত বদনাম গাই থকা আছে কোনে বদনাম গাই আছে মোৰ হা ঐ তহঁত দুটা পাগল হৈছ নেকি পিকনিক নোযোৱাৰ কাৰণে কোনোবাই কেছ দিবলৈ আহে নেকি দিবই লাগিব বা কিয় দিব লাগিব তাৰ মন গ'লে সি যাব নগ'লে নাই অ এইটোতো কেছ দিয়াৰ কথা নেকি কেছ দিয়াৰ কথাই বাইদেউ মাজনী এইটো একো কেছ নহয় কেছ দিয়া কথাই ছাৰ আমি প্ৰতিবাৰে পিকনিক যাওঁ আৰু প্ৰতি বছৰে সিও আমাৰ লগত যায় গতিকে এইবাৰ সি কিয় নাযাব এইবাৰ যদি সি নাযায় আমাৰ বাজেট নিমিলিব নহয় ছাৰ হ'ব দে মই পইচাটো দি দিম কিন্তু মই নাযাওঁ বাবাই তই নাযাৱ কিয় সাধুটো কি বিশ্বাস কৰা আচৰিত লাগি যায় ভাই তৰাবাই মোক তেনেকে কেনেকে ক'ব পাৰে তাকেতো মই ভাবি পোৱা নাই তেখেতে এনেকে কেনেকে ক'ব পাৰে
আমি একে ষ্টাফ নহয় কিয় জানো নহয় বাৰু হা তেখেতে LC চকীখনৰ প্ৰতি খক তাৰমানে বুজিছানে তাকে সেইটো নাপায় কিন্তু কৰিবলৈ মোক কোৱা দেখিছে কেতিয়াবা তোমাৰ সাৰ নাই মোক ক'বলৈ নাই সেইটো হ'ব বাৰু কিন্তু এটা কথা মই যে তোমাক কথাটো ক'লো তুমি তাইক নক'বা আকৌ নকৰা লগালা কি কথা হে কাক কাক নাই নাম নহয় বোলে আকৌ তুমি নহয়তো নহয় ন সৰস্বতীৰ শপতখন আছিল আই সৰস্বতীৰ শপত বছৰ বছৰ ফেল নকৰা যে চাবাচোন তুমি হে কি গৈছা গৈছো হৰা হৰা হৰি চাওক আপুনি মোক কথা কিয় তেনেকৈ কৈছিল ফাৰ্ষ্টডাল চাচোন এজনী LCকে যাবগৈ আৰু কোৱা কিয় নোযোৱা পিকনিক যাব নোৱাৰি ছাৰ কিয় যাব নোৱাৰি ইমান বছৰ দেখোন তই গৈ আছিলি কি প্ৰব্লেম হৈছেনো তোমাৰ বাইদেউ যাওঁতে সকলো ঠিকেই যায় কিন্তু তাত গৈ সকলোৱে মদ খাই ফিটিং হৈ যায় অ' মা আৰু ছাৰ ভাত বিলৰ পৰা বাচন ধোৱাৰ পৰা বাচন গাড়ীত উঠোৱাৰ পৰা আৰু ইহঁতক ধৰি ধৰি বাছত উঠোৱালৈকে সকলো কাম মই কৰিব লাগে তাৰমানে তুমি মদ নোখোৱা নাখাওঁ ছাৰ মোৰ বাহিৰে ইহঁত সকলোৱে খাই ফিটিং হৈ যায় তুমিও খোৱা পিকনিক বুলি খাওঁ আৰু ৰাম ৰাম হ'ব দে এবাৰ মদ বন্ধ নাই নাই তহঁতক বিশ্বাস কৰিব নোৱাৰো মই ছাৰ ইহঁতক একেবাৰে বিশ্বাস কৰিব নোৱাৰি আচ্ছা বাবা মানা পিকনিক বুলি ক'লে মদটো লাগেই ন মদ নোখোৱাকৈতো পিকনিক হ'ব পাৰে তোমালোকৰ চেফটিৰ কথা আছে নহয় নেকি ছাৰ ইহঁতে যিমানেই নকওঁ কিয় মই নাযাওঁ চোৱা তুমি যোৱা নোযোৱা সেইটো তোমাৰ ব্যক্তিগত কথা কিন্তু এওঁলোক যলৈ যায় মোক লিখিতভাৱে দি থৈ যাব লাগিব মই তাৰে লোকেল পুলিচ ষ্টেচনক ইনফৰ্ম কৰিম যদি কোনো ধৰণৰ মদৰ আড্ডা বহে এওঁলোক বিপদত পৰিব আহা মোৰ লগত আহা কাক গালি পাৰি আছে বিৰাট অসভ্য মানে চব হা ৰাতিপুৱা ৰাতিপুৱা মানে মাথা চাথা গৰম কৰি দিয়ে কি ক'লে হেল্ল' কি কেইটা কি ঘৰত যাব নেকি ক'ত আছে ক'ত আছে নহয় হেৰি ইয়ালৈ কি আহিব অ' হেৰা মই দোকান আলিদা ভাল লাগিছে 20 টাকা বহুত ভাল লাগিল দেই ঠিক আছে ঠিক আছে এই মাংস অকণমান লৈ আহোঁ কিয় এই খোল খালি আহিছো সেইকাৰণে বঢ়িয়া খাচি দিয়া চাওঁ কি পাওঁ বঢ়িয়া হৈছে ক'ত পাৰি নেকি এই খোল খালি ফুল খালে ট্ৰেক্টৰ নিছ লাজৰ নাই কিনো লাজৰ কথাটো আমি কিন্তু দেই বন্ধ খুলখালি কাপোৰ দিমেই নিপিন্ধো বাৰু হ'ব খোল খালি নতুন কাপোৰ দিয়াৰ আগত খোল খালি বায়েকক বিয়া পাতি লওকচোন তাৰপিছত দেখা যাব কথা কয় জানো পৃথিৱীত কিয়ে প্ৰথম বিয়া পাতিছে আৰু বেলেগে পতাই নাই যাম বুলি ভাবিছো আৰু ৰাণী খাবৰ নে কি যে জেগাটো ধুনীয়া বুলি শুনিছো এই কপিলি চপিলি পাৰ নালাগে বহুত ভিৰ হয় হেৰি নহয় আকৌ আমাৰ পুলিচ মানুহৰ কাৰণে সোণাপুৰ দনবৰৰ ওচৰৰ জেগাবোৰহে ভাল আকৌ পটককে কোন সময় ডিউটিলে কি ঠিক আছে আহিব পাৰিম সোনকালে আহিলে নাই ডেটটো ফিক্স হোৱা নাই দায়িত্বটো মোকেই দিছে বাৰু জহনি মৰা ৰচোন পিছত কথা পাতি আছো ৰচোন তই কিহৰ সাংফালি হা কিহৰ সাংফালি ননচেন্স কিহৰ সাংফালি এইবোৰ এয়া মোৰ আপোনাৰ প্ৰতি থকা ধেমালি মৰম হয়নে হয়নে সেইটো কি আছিলে এয়া তোৰ প্ৰতি থকা মোৰ ধেমালিৰ মৰম বাইদেউ মনটো বেছি জোৰত পৰিলে ভয় হৈ গ'ল অসভ্য চব তোৰ ননচেন্স মানে অ' তাবা কি হ'ল হে কাক গালি পাৰি আছে বিৰাট অসভ্য মানে চব হা ৰাতিপুৱা ৰাতিপুৱা মানে মাথা চাথা গৰম কৰি দিয়ে কি ক'লে হেল্ল'
কি কেইটা কি কেইটা আমাৰ যাম নেকি ক'ত আছে ক'ত আছে ক'ত আছে হেৰি ইয়ালে কি আহিব অ কেইটা মই নতুকন ঘৰতে কিয় লৈ যাওঁ আমাৰ কেইটা নহয় জানো আপুনি কেতিয়া আহিব কোন তেতিয়াহ'লে হেল্ল' শুনাই নাই ৰ'বচোন হেল্ল' শুনাই নাই ৰ'বচোন আমাৰজন শুনে নহয় নুশুনে যে হেল্ল' কেকেটা 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 ক'ত তৰা নাই এইফালে হেৰি বোলো ইয়ালে কেতিয়া আহিব শুনিছিলো কোন হেল্ল' হেল্ল' ইয়াই দেখিছা লাইনডাল কাটি গ'ল কোনে ফোন কৰিছিলে আমাৰ কেকেটা হে অ' মই আকৌ ট্ৰেন্সফাৰ হৈ ইয়ালৈ আহিব নেকি তাকে সুধিছিলো ফোনৰ লাইনডাল কাটি গ'ল নহয় ক'বলৈ নাপালে অ ৰ'বাচোন কেকেটাই বোলে তোমাক পুৰা জ্বলাইছিলে বোলে তামাম জ্বলাইছিলে মনত পৰিলে হাঁহি উঠি যায় হে কিমান যে ভাল লাগিছিল নহয় বীৰ আজি বহুত দিনৰ মূৰত দুইটাৰে নাইট ডিউটি দে আপুনি আকৌ শুই নাথাকিব এই ডিউটি টাইমত আকৌ কিয় শুই থাকে মোৰ সেই টোপনিডালে ইমান হেঁচা মাৰি থয় জানেনে তই শুই দিবি মই কাষতে পহৰা দি থাকিম নহয় আপুনি কাষতে পহৰা নিদিলেও হ'ব সেইবিলাক অংকৰ মানুহ মই নহয় বুজিছে গৰম পানী কৰি থম লাগিলে খাব এইজনী এইবোৰ কৈ কৈ মোৰ এতিয়া ভাৱহে আনিবগৈ এইটো আমাৰ তই এতিয়া ভৰালিয়ে যে কেইটা বাজিছে কেঁচুৱা মাইকী যে বৰ সোনকালে ভোক লাগে অ' তই এতিয়া কেঁচুৱা মাইকী হৈ আছ ছোৱালী ডাঙৰ হ'ব হ'ল আকৌ ভাবিবই পৰা হলি মই খালো হেৰি শুনচোন খা বাৰু এই মই অকণমান গেটৰ পৰা আহোঁ ক'লে যায় এবাৰ চকু ফুৰাই আহোঁ মই সোনকালে আহিব মোক কিন্তু অকলে থাকিবলৈ ভয় লাগে উফ মুনি এইজনী লাজটো বেছি কাৰণে তাইৰ ঘৰৰ জনসংখ্যাও বেছি সঁচাই জানা বীৰ কি যে ভাল লাগিছিল নহয় বুজিছা বীৰ কথাখিনি গোটেই শুনিবলৈ সময়েই নাই তাৰ মই বৰ দীঘলীয়া ফ্লেশ্ববেক এটাত গ'লো নেকি